নমস্কাৰ, মই কাবেৰী। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ এটি ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। কি ৰেচিপি মই আপোনালোকক দেখাই আছোঁ এতিয়া। আজি মই বনাব গৈ আছোঁ গাহৰি মাংস লগত শুকুতা পাত। এইটো একদম লোকেল ডিছ হয় আমাৰ ট্ৰাইবেল মানুহবিলাকৰ। তো পাতটো যিটো শুকাই পেলাই বনাওঁ সেই পাতৰ লগত আজি বনাম। আৰু যিসকলে খাই পাইছে হয়তো জানে, আৰু যিসকলে খাই পোৱা নাই আজি চাব ডিছটো। আৰু এইটো ডিছ খাই সঁচাই খুব স্বাদিষ্ট হয়। আৰু মই তাত দিবলৈ লৈছোঁ পিঁয়াজ, জলকীয়া, নহৰু, আদা আৰু যিবিলাক আৰু মাংসত ইনগ্ৰিডিয়েণ্ট জৰুৰী হয় সকলোবোৰ। আৰু ইয়াত দেখিছেনে আমি শিলপতাত সুন্দৰ কৰি আমি পিচি লৈছোঁ। আকৌ আমাৰ পিছত সহায় কৰিছে মোৰ মাহী ছোৱালী। কি ধুনীয়াকৈ পিচিছে তাই পতাত। আৰু এই গাহৰি মাংসখিনি আমি জুইত প্ৰথমে বইল কৰি লৈছোঁ। বইল কৰি পানীটো পেলাই দিওঁ বা শুকাই থ'লেও হ'ব পানীটো। তেনেদৰে বইল কৰিয়ে খাব পৰাপক্ষত। আৰু এই মাংসটোৰ তেল খুব থাকে, সেই গতিকে তেলৰ পৰিমাণ অলপ কমাই দিলেই হয়। আমি তাৰ লগত খাবৰ বাবে দালিও লৈছোঁ বনাই। যি পাৰোঁ আৰু সুবিধা অনুযায়ী বনাই লৈছোঁ। বৰ বেছি এটা হেভি ডিছ বনোৱা নাই আমি। প্ৰথমে কেৰাহীটো অলপ তাপত দি ল'ব। গৰম হোৱাৰ পাছত আপুনি ইয়াত তেল দিব। এইটো আমি ৰিফাইন তেল বুলি নহয়, এইটো RCMৰ তেল হয়। RCMৰ খুব সুন্দৰ তেল, স্বাস্থ্যৰ বাবে খুব ভাল বুলি কয়। আৰু যিহেতু মাহী তাতে কিবা এটা কৰিছে, আগতে মাহীহঁত মাষ্টৰণী আছিল বাৰু, বৰ্তমান ৰিটায়াৰ হৈছে। তো ভাবিলোঁ আমি আজি মাহীহঁতৰ ঘৰত গাহৰি মাংস যেতিয়া বনাম, মোৰ ভিডিঅ'ত যিহেতু গাহৰি মাংস ৰেচিপি একেবাৰে দিয়া নাছিলোঁ, সেই গতিকে আজি ভাবিলোঁ গাহৰি মাংসটো আমি এনেদৰে বনাই আপোনালোকৰ আগত দিওঁ। আৰু যিসকলে খাইছে বা যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। এনেদৰে খালে খুবেই সোৱাদ হয়। আৰু তো মোৰ মানে গাহৰি মাংস এনেদৰে খালে মই ভাল পাওঁ, অলপ তিতা কৰি। বিশেষকৈ মই আলুৰ লগত দিলে বৰ এটা ভাল নাপাওঁ, কিন্তু চলি যায়। আৰু খাব নোৱাৰি ন, বহুত তেল হয় সেই বস্তুটো। কিন্তু ইয়াৰ লগত দিলে আপোনাৰ মানে মাংসটো অলপ খাব পাৰি। আৰু তো যেনেদৰে মাংস বনাই তেনেদৰে পিঁয়াজ দি দিব, তাৰপিছত মাংসখিনি দি দিব। আৰু যিবোৰ মছলা পিচি থৈছোঁ অলপ দেৰিকৈ দিম বুলি ভাবিছোঁ। আৰু এনেদৰে লৰাই থাকিব। আৰু গাহৰি মাংসটো আপোনাৰ খাটি দি খায়ো মানুহবিলাকে খুব ভাল পায়। মই দেখি থাকোঁ ভিডিঅ'বোৰ। বিশেষকৈ আমাৰ ঘৰত এইবোৰ বেছি আমি প্ৰায় নানোৱেই গাহৰি মাংস, সেই গতিকে মোৰ বনোৱা নাযায়। আজি মাহীহঁতৰ ঘৰত আহিলোঁ যিহেতু আনিছে, তো সেয়েহে মই আজি আপোনালোকৰ আগত দেখাওঁ এটা ৰেচিপি মোৰ ভিডিঅ'ত স্মৃতি হিচাপে থাকি যাওক বুলি। এয়া দেখিছে মৰাপাট। মৰাপাটৰ ইংলিছত কি কয় সকলোৱে জানে নে নাজানে? মই নাজানো। বিশেষকৈ কিবা জুট লিভ বুলি কয় চাগে, আৰু বা মই কি নাজানো। আপোনালোকে জানিলে কমেণ্ট কৰি ক'ব। এই যে মৰা পাতটো ইংলিছত কি বুলি কয় এবাৰ জনাবচোন, জানিব খুব ইচ্ছা আছে। শুকান হৈ যায়, মৰমৰীয়া হয়, তো তেতিয়া এনেদৰে ভাঙি পাতবোৰ দিবৰ কাৰণে ধুই ভাল কৰি হয়। আৰু ধুনীয়াকৈ মেলি থৈ দিয়ে। আৰু যেতিয়া আমি কিবা এটা মাংসৰ চব্জি বা কিবা বনালে এনেদৰে অলপ গেছৰ ওচৰত মানে টাপ এটা দি লওঁ, যাতে ভাঙিব বা গুড়া কৰিবৰ কাৰণে সুবিধা হয়। তো এই মাংসখিনি ভালদৰে ভাজি আছোঁ। মাংসটো এনেইতো বইল কৰি ৰাখিছোঁৱেই, তথাপিও অলপ তেলত ভালদৰে ফ্ৰাই কৰি লওঁ। তাৰ পাছত ইয়াতেই যি বটি পেলাই ৰাখিছিলোঁ নহৰু আদাৰ, এই পেষ্টটো দি দিছোঁ। আৰু এয়া হৈছে পাঁচফোৰণ আছিলে আৰু জিৰা পিচিছিলোঁ আমি, গোটা জিৰা। তো এনেদৰে দিব। খুব বেছি মছলা ইয়াত প্ৰয়োজনেই নাই গাহৰি মাংসত। তো মই যিখিনি পাওঁ আপোনালোকক দেখালোঁ। আৰু মই দেখিছোঁ গাহৰি মাংসটো সকলোৱে বৰ প্ৰিয় আৰু খুব চলে। তো সেয়েহে ভিডিঅ' এটা ময়ো বনাই দিওঁ আপোনালোকৰ আগত বুলি ভাবি দিলোঁ। কেনেকুৱা বনাইছোঁ আপোনালোকে ক'বচোন, ভাল বনাইছোঁ নে বেয়া বনাইছোঁ। আৰু মইতো খাই পেলাই কমেই আপোনালোকক কেনেকুৱা হৈছে মোৰ গাহৰি মাংসৰ টেষ্টটো। তো এয়া দেখিছে মই একদম ৰঙা ফিৰিঙি জলকীয়া গুড়ি দি দিছোঁ দেই, চব ঘৰতে হোৱা। আৰু এইবোৰ এতিয়া একদম উতলা গৰম পানী অলপ দি দিছোঁ। আৰু এই পানীখিনি যাতে শুকাই যায়, তেনেদৰে মাংসখিনিত অলপ কমাই দি দিছোঁ। তাৰপিছত অলপ গ্ৰেভি টাইপৰ কৰিবৰ কাৰণে মই আৰু গৰম পানী দি দিম। আপোনালোকে চাই থাকক, দেখি যাব মোৰ ভিডিঅ'ত মই কেনেদৰে বনাই গৈ থাকোঁ। অকণ পানী দিছোঁ, এইকণ শুকাই যোৱাৰ পিছত আৰু অলপ পানী এয়া দিলোঁ। প্ৰায় পানীখিনি শুকাই যাওঁ হৈছে। এতিয়া মই আৰু অলপ পানী দিম, ইয়াতে দি দিয়া।
সৰহকৈ দি দিলে হ'ব। এতিয়া মই আৰু দিয়া আৰু অলপ বেছিকৈ গৰম পানী দি দিম আৰু এই পানীখিনি অলপ চাপি যাওঁতে মই এই যিটো মৰাপাত যে ছাইডত মই শুকাই পেলাই ৰাখিছোঁ সেই মৰাপাতটো মই হাতেৰে মোহাৰি পেলাই তাতে দি দিম আৰু ইয়াত শেষত অলপ জালুক দিব লাগিব 5 মিনিট সময় উতলাৰ পিছত যিহেতু ফুটাপাত একদম তিতা বনাইছোঁ ন এইটো এই মৰাপাতটো আপোনাৰ শুকাই পেলাই যেতিয়া ৰাখে ই তিতা হৈ যায় তো এয়া আমি বনাই বনাই অলপ হাঁহা খেল মানে এনেই দেখাই আছোঁ আৰু হাঁহি কৰি আপোনালোকৰ আগত কেনেদৰে বনাইছোঁ ইয়াত পিংকিহঁতৰ ঘৰত আমি আহিছোঁ একচুৱেলি মাহীহঁতৰ ঘৰলৈ আহিছোঁ এই মাহী ছোৱালী পিংকি আৰু এগৰাকী আছে তাই মানে ঘৰত নাই তাই গুৱাহাটী গুচি গ'ল তো আমি দুজনীয়ে আৰু বনাই আছোঁ তাই চিমনি চুইচ দিব পাহৰিলে গোটেই ধোঁৱাৰ ৰুমত মানে ইমান ভুল কৰিলোঁ ভিডিঅ' বনোৱাৰ কোবত মানে আমি সকলোবোৰ পাহৰি গ'লোঁ আমাৰ পিংকি হৈছেনে ৰান্ধি হৈছে আৰু অলপমান বাকী আছে ধামখোৱা লাগিছে দেই দেখি পেলাই অলপমান এইটো হৈছে একদম মেইন বস্তু গাহৰি মাংসত দিয়া তো ইয়াৰ ফাইনেল আমি জালুক পিচি লৈছোঁ জালুক ইমানবোৰ পিচিব নালাগে আচলতে অলপ কমাই দিলে হয় আমি একেবাৰতে মানে পিচি কৰি ৰাখি থৈ দিওঁ কাইলৈও যিহেতু কিবা এটা ডিছ বনাব লাগিবই তো এয়া দেখিছে জালুক আমি 1 চামুচ দি দিছোঁ তাৰপৰা বোলো আৰু অলপ দি অলপ জ্বলা কৰি খাই ভাল লাগিব তো এয়া হৈছে কলাখাৰ চেকি আছে তাই অলপমান কলাখাৰ দি দিছে এইটো হেনো সোৱাদ আহে হেনো বোলে এতিয়া সময় আহিছে মৰাপাতটো আমি গুড়া কৰি তাত ঢালি দিব লাগিব এনেদৰে মানে হাতেৰে মোহাৰি পেলাই আপুনি এনেকৈ দি দিব আৰু যদি এইটো গুড়া হিচাপত খাব মন নাই বোলে আমাৰ দীঘল দীঘল পাত হিচাপে খাব মন আছে তেতিয়া ভাঙি নিদিলেও আপুনি ঢালি দিব পাৰে ধুই কৰি ল'ব ধুনীয়াকৈ ঢালি দিব মোৰ কিন্তু এইটো মানে গাহৰি মাংস আৰু তিতা সঁচাকৈ মই বহুত ভাল পাওঁ মানে মই গাহৰি মাংস এনেই খাই বেয়া পাওঁ যদি তিতা লগত বনাই দিয়ে মই অলপ খাওঁ আৰু মাংসতকৈ মই জোলটো খাই বেছি ভাল পাওঁ তিতা তিতা লাগে যে খুবেই ভাল লাগে আৰু কোনে বাৰু মোৰ দৰে ভাল পায় জনাবচোন হয়তো তিতাৰ লগত বহুতে বেয়া পাব পাৰে কিন্তু গাহৰি মাংস যে সকলোৱে প্ৰিয় মই জানো আৰু দেই মানুহে গাহৰি বুলি ক'লে বৰ পাগল হৈ থাকে এইটো টেষ্ট কৰিছে দেই কেনেকুৱা হৈছে চাইছে আৰু গাহৰি মাংস ধুনীয়া উতল লাগিছে ন ফাইনেল উতলি আছে আমাৰ বনাই প্ৰায় কমপ্লিট হৈ গ'ল এয়া ভাত বাঢ়ি দিলে আমি দেখিছেনে অলপ চালাড বনাই দালি বনালোঁ মহা খাই ফিনিছ কিন্তু মহাই গাহৰি মাংস নাখায় মহাক আমলেট বনাই দিয়া গ'ল আমি মানে চালাড দালি গাহৰি মাংস দেখিছে কি